নমস্কাৰ মিত্ৰ আৰু মিত্ৰাণীসকল, আপোনালোক সকলোৱে হয়তো গমে পায় যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিহু সমিতি বললৈ এটা অনুৰোধ কৰিছে যে এই বছৰৰ পৰা যাতে তেওঁলোকে দোকানে দোকানে গৈ পেলাই চান্দা নুতুলে, যাৰ বাবে তেওঁ চৰকাৰৰ তৰফৰ পৰা 1.5 লাখ টকাও দিম বুলি কৈছে। হয়, এইটো হয় যে বিহুখন 10 বছৰ পুৰণি হ'ব লাগিব আৰু 7 বিহুৰ ভিতৰতে বিহুখন পাতিব লাগিব, তেতিয়াহ'লে চৰকাৰৰ ফালৰ পৰা 1.5 লাখ টকা দিয়া হ'ব। মই এইটো কথাও কওঁ যে 1.5 লাখ টকাত এখন বিহু নহয়, কিন্তু এখন বিহু পাতিবৰ কাৰণে 10-20 লাখ টকাও নালাগে। কিন্তু বিহু কমিটিবোৰে কৰে কি 10-20 লাখ টকাই কালেকশ্যন কৰিব। আৰু এইটো অকল মই থকা ঠাইৰ কথা নহয়, সকলোৱে থকা গম পাব। আৰু মই প্ৰত্যেকখন বিহুক কোৱা নাই দিয়ক, বহুত এতিয়াও ভাল বিহু আছে। মই য'ত থাকোঁ তাতেও এটা চাওক, এখন সৰু ঠাইত 5-6খন বিহু হোৱা কোনো দৰকাৰ নাই, এখন বিহু পাতিলেই হয়। কিন্তু মই চব বিহু কমিটিক কোৱা নাই, কিছুমান কমিটি আছে এনেকুৱা ছেক্ৰেটাৰী আৰু প্ৰেচিডেণ্ট হ'বৰ কাৰণে পাগল। কিয় পাগল? ইনকাম আছে সেইকাৰণে পাগল। আৰু সেইবোৰ ব্যক্তিক দেখিব সিহঁতে কি এই বোলে ৰাসতো সিহঁতে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, এই বোলে বিহুতো সিহঁতে, দুৰ্গা পূজাতো সিহঁতে। মোৰতো সেই ব্যক্তিবোৰক এনেকুৱা লাগে পাৰ্মানেণ্ট কমিটি সিহঁতৰ এনেকুৱা লাগে কোনোবাৰ ঘৰত যদি ধুৱনি থাকে, শ্ৰাদ্ধ থাকে, ভোজ থাকে, তাতেও সিহঁতে কমিটি হ'ব। কোনোবাই ধন ভৰালী, কোনোবাই প্ৰেচিডেণ্ট, কোনোবাই খাদ্য সম্পাদক, এনেকুৱা হ'ব। আৰু সেই ব্যক্তিবোৰে কোনো কাম নকৰে, অকল বিহুখনলৈ ৰৈ থাকিব, ৰাসখনলৈ ৰৈ থাকিব। তাৰপিছত সিহঁতৰ কি ঘৰত চাব, যদি এটা চাট ঢালাই কৰা হৈছিল, নেক্সট বছৰ 2টা চাট ঢালাই হৈ গৈছে। গাড়ী যদি আছিলে সেই মাৰুতি 800, নেক্সট বছৰ আহি গৈছে স্কৰপিঅ'। এনেকুৱা বস্তুবোৰৰ কাৰণে মই এই কথাটোক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই কথাটো মই পূৰ্ণ সমৰ্থন কৰোঁ। লগতে এইটোও কওঁ যে বিহু হ'ব লাগে, চান্দাও তোলক, কিন্তু দাবী ধমকি দি নহয়। কাৰণ আৰু চান্দা তোলাৰ সময়ত যিসকল ব্যক্তিয়ে চান্দা তুলিবলৈ যাব, তেওঁলোকেও কষ্ট কৰিব, তেওঁলোকেও চাহ পানী খাওক। কিন্তু এনেকুৱা নহয় চাহ পানী 5-10 টকাতে পোৱা যায়। তেওঁলোকেতো অৰ্থডক্সৰ চাহপাতেদি চাহ পানী খাব বা তাজ হোটেলত গৈ পেলাই খাব, সেইকাৰণে লাখে টকা মাৰি দিব। আৰু বিহুৰ সময়ত যে এই কমিটিখনৰ নাম বা কোন ছিংগাৰ আহিব, এই যে 20x20 ফুটত যে এখন বেনাৰ বনাব পাৰে, বিহু শেষ হোৱাৰ পিছত সেই একে ঠাইতে 20x20 ফুটৰে এখন বেনাৰ বনাই পেলাই তাতে ক'ত কিমান খৰচ হ'ল সেইটো লিখি দিব পাৰিবনে? কাৰণ টকাবোৰ কাৰো বাপেকৰ নহয়, ৰাইজৰ হয়। ৰাইজৰ পৰা তুলি পেলাইহে বিহু এখন পতা যায়, বা যিকোনো, অকল বিহু বুলি কোৱা নাই, দুৰ্গা পূজাই হওক, যিকোনো হওক পতা যায়। আৰু দুৰ্গা পূজাটো বৰ্তমান কেনেকুৱা হৈ গৈছে, ফেশ্বন। অমুক ঠাইত দুৰ্গা পূজাখনত যদি 1 কোটি টকাৰ বাজেট, আমি পাতিম 1.5 কোটি টকাৰ বাজেট। ভক্তি, শ্ৰদ্ধা এইবিলাক বস্তু টকাই দি তুলনা কৰিব নোৱাৰিতো, যে 1.5 কোটি টকা খৰচ কৰিলেই তাতে দুৰ্গা দেৱী আহিব, এনেকুৱা নহয়। যেনেকুৱা শিৱলিংগ, এটা পাথৰতো শিৱলিংগত যদি আপুনি ভালকৈ ভক্তি কৰে, তাতো আপুনি ভগৱানক পাব পাৰে। আৰু হয়তো ভগৱানৰ মেইন ঠাই কেদাৰনাথত গৈ পেলাই নাপাব পাৰে, যদি আপোনাৰ মনত খুঁত থাকে। কথাটো এইটোৱে। আৰু বিহুৰ লগত যিসকল জড়িত ব্যক্তি আছে, মই সকলোকে কোৱা নাই, বহুতো এতিয়াও ভাল কমিটি আছে যিসকলে টকাৰ কাৰণে নাপাতে। বহুত বয়সস্থ মানুহ আছে, পুৰণা বিহু কমিটি আছে, যিসকলে টকা মাৰিবৰ কাৰণে বিহু নাপাতে। কিন্তু কিছুমান ব্যক্তি আছে, আৰু আপোনালোকৰ নিজৰ ঠাইতো পাব সেনেকুৱা ব্যক্তি, সিহঁতে বিহুতো থাকিব, ৰাসতো থাকিব, চবতে থাকিব। কোনোবা শ্ৰাদ্ধতো সিহঁতে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হ'ব। সেই বস্তুটো ভাল নালাগে। আৰু সিহঁতে কোনো কষ্ট নকৰাকৈ ইনকাম কৰিব, সেইটোতো কোনো কথা নহয়। মই এইটো কথাও মানো যে 1.5 লাখ টকাত বিহু নহয়, কিন্তু কি বহুত লাখ টকাও নালাগে। কাৰণ 1.5 লাখ টকাত কিয় বিহু নহয়, কাৰণ ছিংগাৰ এজনে 1.5 লাখৰ ওপৰত লৈ ল'ব। কাৰণ ছিংগাৰজনেতো কাৰাওকেত এই মিউজিকটো বজাই পেলাই গান গাই নাযায়, সিহঁতৰ লগত থাকিব ড্ৰাম ছেট বজোৱা থাকিব, পেড বজোৱা থাকিব, গীটাৰ বজোৱা থাকিব। তো সিহঁতেওতো টকা ল'ব, আৰু সিহঁতকতো 100-200 টকা দিলে নহ'ব। সিহঁতো কিমান কষ্টৰ ফলত আজি সিহঁতে ডাঙৰ ছিংগাৰৰ লগত ষ্টেজত উঠি পেলাই সেই বাদ্যযন্ত্ৰ বজাবলৈ পাইছে। তো সিহঁতৰো কষ্ট আছে। মই নিজে গীটাৰ শিকিছিলোঁ, 3 বছৰ শিকিছিলোঁ। 3 বছৰত অকল এটাই মিউজিক বজাব জানো, কাল শুনা হওক। তো মই বুজি পাওঁ এইটো। মই পুনৰবাৰ কৈ দিছোঁ যে মই সকলো ব্যক্তিক বা সকলো কমিটিক কোৱা নাই, কিছুমান ব্যক্তিয়ে আছে, সকলো ঠাইতে পাব, অসমৰ প্ৰতিটো চুকে কোণে পাব সেনেকুৱা ব্যক্তি, যিসকলে প্ৰতিটো বস্তুত প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হ'ব যাব, সমাজসেৱক হ'ব। কিন্তু সমাজসেৱা নহয়, নিজৰ সেৱা কৰে, নিজৰ পকেট গৰম কৰে। সিহঁতে বা বিয়া বাৰু যেতিয়া কৰাইছিল তেতিয়া কিবা কৈছিল সৰুতেৰ ঘৰত গৈ পেলাই যে মই অমুক কামটো কৰোঁ, নিশ্চয় ঠিকা কৰে বুলিয়ে ক'ব, সেইটোৱে সহজ উপায়। নহ'লেতো ক'ব নোৱাৰে মই চান্দা তুলি বিল্ডিং গাঁঠি আছোঁ, এই ঘৰত সেই ডাঙৰ কুকুৰ, জাৰ্মান চাফাৰ, ডেলমিচিয়ান এইবোৰ পুহি আছোঁ, যি কুকুৰ এটাৰ খৰচে মাহত 15,000 মান হয়, যিখিনি মই আৰামছে চলি যাব পাৰিম। তো সেনেকুৱা ব্যক্তিকহে মই কৈছোঁ। গতিকে সকলোৱে গাত পাতি নল'ব। যদি গাত পাতি লয় তেতিয়াহ'লে উপায় নাই, আপুনিও সেই একেধৰণেৰে একেই কেটেগৰীৰে মানুহ হ'ব। ভিডিঅ'টোত যদি কিবা ভুল কৈছোঁ তেতিয়াহ'লে কমেণ্টত জনাব যে কি ভুল কৈছোঁ, আৰু যদি ভুল কোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ৰাম খুদা হাফিজ। বাছ এটা কথাই কওঁ, নিজৰ আশীৰ্বাদত অকণমান মোক মনত ৰাখিব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ। আৰু অহাকালি নতুন ভিডিঅ' আহিব।